নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে স্বাগতম জনালো CSE অসম ইউটিউব চেনেলটিলৈ আপোনালোকে মোৰ আগৰ SKCHL চৰকাৰী মাটি ম্যাদীকৰণ কেনেকৈ কৰিব সেই ভিডিওটো লিংক ডেসক্ৰিপচনত দিয়া আছে যদি চোৱা নাই আপোনালোকে তেনেহলে চাই ল'ব আৰু আজি এই ভিডিওত মই আপোনালোকক A to Z প্ৰসেস দেখাম কেনেকৈ আপোনালোকে পাৰ্টিশন অফ ল্যান্ড মানে মাটিৰ বাটৰুৱা কেনেকৈ কৰিব So ভিডিওটো সম্পূৰ্ণকৈ চাওক যাতে আপোনালোকে সিঙ্গল মিস্টেক নকৰে পাৰ্টিশন অফ ল্যান্ড কৰিবলৈ হয় প্ৰথমে আহিব লাগিব সেৱা সেতু পোৰ্টেল লাগে ক্ৰোম ফায়াৰফক্স যিকোনো এটা ব্ৰাউজাৰত sevasetu.gov.in টাইপ কৰি এন্টাৰ মাৰি ফাৰ্স্ট লিংকত ক্লিক কৰি এই পোৰ্টেললৈ আহিব পাৰিব এই পোৰ্টেললৈ অহাৰ পিছত ওপৰত এনেকৈ দেখিব এনেকৈ লগইন এণ্ড ৰেজিষ্টাৰ দেখিব আপোনালোকে যদিহে সিটিজেন আইডি বনোৱা নাই তেতিয়াহলে বনাই ল'ব যদি বনাব নাজানে তেতিয়াহলে কমেন্ট কৰি দিব আপোনালোকে সিটিজেন লগইন কৰিব পাৰিব নাইবা CSE মই CSE থ্ৰুদি কৰিম সো CSE ক্লিক কৰি দিম আপোনালোকৰ সন্মুখলৈ এনেকৈ এখন ইন্টাৰফেস খোল খাই আহিব এই ইন্টাৰফেসখন আপোনালোকে তিনটা অপচন দেখিব সাৰ্ভিস পেন্ডিং এপ্লিকেশন ডেলিভাৰ্ড এপ্লিকেশন সো আমি সাৰ্ভিসত ক্লিক কৰি দিম সাৰ্ভিসত ক্লিক কৰাৰ পাছত অল সাৰ্ভিসৰ লিষ্ট এনেকৈ খোল খাই আহিব ইয়াতে আপোনালোকে পঢ়ি গৈ চাব পাৰে এতিয়া পাৰ্টিশন অফ ল্যান্ড কৰিম সো ইয়াত মই পাৰ্টিশন বুলি লিখি দিম পাৰ্টিশন টাইপ কৰাৰ পাছত আমাৰ সন্মুখলৈ ফিল অফিস পাৰ্টিশন BTR বুলি এটা আহিব আৰু এটা আহিব Persons of both urban and rural. প্ৰথমটো অপচন হৈছে যিসকল নেকি বৰ্ডাৰ টেৰিটৰি ল্যান্ড এৰিয়া আন্ডাৰ ৰিজাৰ্ভ কৰে তেওঁলোকৰ বাবে এই অপচন দিয়া হৈছে আমি এতিয়া পাৰ্টিশন অফ ল্যান্ড both urban and rural ত ক্লিক কৰিম এপ্লাইত ক্লিক কৰিম এপ্লাইত ক্লিক কৰাৰ পাছতে আৰু এখন ইন্টাৰফেস খোল খাইব পাৰ্টিশন অফ ল্যান্ড both rural and urban ৰিকুৱাৰমেন্টছ বোৰ আপোনালোকে পঢ়ি ল'ব পাৰে আৰু গাইডলাইনছ মই এটা ডাইৰেক্টলি এপ্লাই অপচনত ক্লিক কৰি দিম এতিয়া আমি এপ্লিকেন্ট ডিটেইল এপ্লিকেন্ট নেম ফোন নাম্বাৰ এড্ৰেছ লাইন 2 3 পিন কোড এটাখিনি এন্ট্ৰি কৰি লওঁ Are you sure এনেকুৱা পপ আপ এখন খোল খাইব আপোনালোকে এগেইন প্ৰসিডত ক্লিক কৰিব ওয়েলকাম টু বসুন্ধৰা 1.0 ডাইৰেক্ট আপোনালোকে গেট ষ্টাৰ্টত ক্লিক কৰি দিব আৰু যি সকলৰ নেকি আধাৰ সতি মোবাইল নম্বৰটো লিংক নাই তেওঁলোকে আই ডোন্ট হেভ আধাৰ ক্লিক কৰি পান কাৰ্ড নম্বৰ টাইপ কৰি পান কাৰ্ড টাইপ ইন্ডিভিজুৱেলৰ ক্লিক কৰি পান কাৰ্ড নম্বৰ টাইপ কৰি ফুল নাম টাইপ কৰি ডেট অফ বাৰ্থ কৰি ভেৰিফাই পানত ক্লিক কৰি মোৰ আধাৰ কাৰ্ড ফোন নম্বৰ লিংক আছে সো আই ডু হেভ আধাৰ কাৰ্ড ক্লিক কৰি দি এটা মই ফাৰ্স্ট নম্বৰটো ক্লিক কৰি লম তাৰ পিছত মই আধাৰ নম্বৰটো টাইপ কৰি দিম যেতিয়া আধাৰ কাৰ্ড নম্বৰটো এন্ট্ৰি কৰি হ'ব তেতিয়া আমি ভেৰিফাই আধাৰ ক্লিক কৰি দিম ভেৰিফাই আধাৰ ক্লিক কৰাৰ পিছত আধাৰ কাৰ্ডলৈ এটা OTP প্ৰেৰণ কৰা হ'ব সেই OTPটো আমি ইয়াত টাইপ কৰিব লাগিব OTPটো টাইপ কৰি হোৱাৰ পাছত ভেৰিফাইড ক্লিক কৰি দিম ভেৰিফাইড ক্লিক কৰাৰ পাছত নেক্সট আপোনাৰ সন্মুখলৈ আপোনালোকৰ যিখিনি আধাৰ ডিটেইলছ আছে সকলোখিনি খোল খাইব তো আপোনালোকে তললৈ অলপ স্ক্ৰল কৰি দিব তললৈ স্ক্ৰল কৰাৰ পিছত আপোনালোকে নেক্সট বাটনত ক্লিক কৰিব ক্লিক কৰাৰ পাছত এগেইন আপোনাৰ সন্মুখলৈ আপোনাৰ ল্যান্ড ডিটেইলছ এন্ট্ৰি কৰিবলৈ আহিব প্ৰথমতে আপোনালোকে ল্যান্ডৰ ডিস্ট্ৰিক্টখন সিলেক্ট কৰি ল'ব নেক্সট আপোনালোকে সাৰ্কেল অফিসো সিলেক্ট কৰিব লাগিব এতিয়া আপোনালোকৰ সিলেকশন কৰিবলৈ ৰুৰেল নে আৰবান এৰিয়া আপোনালোকে যদিহে চহৰী ক্ষেত্ৰ হয় তেতিয়াহলে আৰবানত ক্লিক কৰিব যদি গাঁৱলীয়া অঞ্চলৰ হয় তেতিয়াহলে ৰুৰেল তাৰ পাছত আপোনালোকে নিজৰ ভিলেজখন সিলেকশন কৰিব লাগিব এতিয়া শৰ্টকাটত কখ গঘ এনেকৈ দেখা পাইছে আপোনালোকৰ যিটো ৰেভিনিউ ভিলেজৰ ফাৰ্স্ট লেটাৰ সেইটো সিলেক্ট কৰি দিব আপোনালোকে তাৰ পাছতে আপোনালোকৰ যিটো ৰেভিনিউ ভিলেজ আছে এখন সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপোনালোকে তললৈ আকৌ স্ক্ৰল কৰিব চুজ ডাক বুলি অপচন দেখিব ডাগত আপোনালোকৰ যিটো আপোনালোকৰ খাজানা আছে সেই ডাকটো আপোনালোকে ইয়াত সিলেক্ট কৰিব মই এটা ডাকটো সিলেক্ট কৰিলো সো ডাকটো আপুনি লিখি দিব পাৰিব ডাকটো লিখি দিয়াৰ পিছত ওপৰত এনেকৈ নীলাকৈ দেখিব তাত ক্লিক কৰি দিব ক্লিক কৰাৰ পাছতে আপোনালোকৰ কে বিঘা কে কথা কে লেচা মাটি আছে সেইখিনি শো কৰিব তাৰ পাছতে নেক্সটত ক্লিক কৰিব আপোনাৰ সন্মুখলৈ এনেকৈ খোল খাই আহিব আপোনালোকে প্ৰথমতে পটাদাৰ সিলেক্ট কৰিব কোনজন মানুহ বাটৰুৱা কৰিব পাটাদাৰটো সিলেকশন কৰিব পাটাদাৰ সিলেকশন কৰাৰ আগত আপোনালোকে এৰিয়া টু বি পাৰ্টিশন এৰিয়া কিমানখিনি পাৰ্টিশন কৰা হ'ব সেইখিনি আপোনালোকে টাইপ কৰি দিব সাপোজ 2 বিঘা 2 কথা 10 লুচা এনেকৈ আপোনালোকৰ সন্মুখত যদি আধাৰ দি কৰে তেতিয়াহলে ইয়াত সম্পূৰ্ণ আধাৰ ডিটেইলছখিনি এন্ট্ৰি হৈ থাকিব তাৰপিছত নেক্সট সেভত ক্লিক কৰি দিব সেভত ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখলৈ এনেকৈ আকৌ এখন খোল খাই আহিব যদি আপোনালোকে আৰু এপ্লিকেন্ট এড কৰিব বিচাৰে এড মোৰ এপ্লিকেন্টত ক্লিক কৰিব নাইবা আপোনালোকৰ যদি সিঙ্গল এপ্লিকেন্ট হয় তেতিয়াহলে নেক্সটত ক্লিক কৰি ডাইৰেক্ট নেক্সট পেজলৈ যাব পাৰিব নেক্সট পেজত আহাৰ পিছত আমি ডকুমেন্টছ আপলোড কৰিব লাগিব প্ৰথমতে আমি ল্যান্ড ডকুমেন্টছখন আপলোড কৰিম যেতিয়া ব্ৰাউজাৰত ক্লিক কৰিব ব্ৰাউজাৰত ক্লিক কৰাৰ পিছত আপোনালোক যিখিনি ফাইল আছে আপোনাৰ ল্যাপটপৰ বা পিচিত সেইটো শো কৰিব তে আপোনালোকে ফাইলটো ক'ত সেভ কৰিছে তাত গৈ মই পাৰ্টিশন বুলি লিখি ৰাখিছিলো তো পাৰ্টিশনত গৈ মই প্ৰথমতে ল্যান্ড আছে তো পটা বুলি
লিখা আছে আপলোড কৰি দিলো নেক্সট আকৌ জমাবন্দীখনকে আপলোড কৰিম নেক্সট টাইম যদি আমি ব্ৰাউজত ক্লিক কৰিম ডাইৰেক্ট ফাইলটোলৈ যাবগৈ নেক্সট আছে আপ টু ডেট লেণ্ড ৰেভিনিউ ৰিচিপ্ট ব্ৰাউজত ক্লিক কৰিব খাজানাখন আপলোড কৰি দিও এতিয়া তলত দেখিছে আই ডিক্লেৰেশ্যনখন দি দিব আপোনালোকে যিকোনো কৰাৰ আগত পঢ়ি চাব পঢ়ি চোৱাৰ পিছতহে আপোনালোকে টিক দিব গোটেইখিনি কৰি হোৱাৰ পিছত যদি কনফিউজন থাকে ভুল হৈছে নেকি তেতিয়াহ'লে প্ৰিভিয়াছত ক্লিক কৰি আকৌ প্ৰিভিয়াছত ক্লিক কৰি চাব পাৰে চ' মই নেক্সটত ক্লিক কৰি দিওঁ নেক্সটত ক্লিক কৰাৰ পাছত অলপ ৱেইট কৰিব প্ৰচেছিং হ'ব এগেইন এনেকৈ খোল খাই আহিব আপোনাৰ যদি কিবা ভুল হৈছিল চাই ল'ব যদি ভুল হৈছে প্ৰিভিয়াছত ক্লিক কৰি শুধৰণি কৰি ল'ব যদি কোনো ভুল হোৱা নাই তেতিয়াহ'লে একচেপ্ট এগ্ৰিমেণ্ট এণ্ড সাবমিট ক্লিক কৰি ফিনিশত ক্লিক কৰিব ফিনিশত ক্লিক কৰাৰ পাছত এনেকৈ এখন পেজ খোল খাই আহিব নাম্বাৰ অফ প্ৰিন্টিং পেজত আপোনালোকে 1 দি দিব আপোনালোকে স্ক্যান কেখন কৰিছিলে তিনিখন স্ক্যানত তিনিখন লিখি দিম মেক এ পেমেন্টত ক্লিক কিমান পেমেন্ট হ'ব হেতু শো কৰিব তাৰ পিছত আপোনালোকে ইয়েস সাবমিটত ক্লিক কৰিব ইয়েস সাবমিটত ক্লিক কৰাৰ পিছত টোটাল ফিজ কিমান হৈছে ফিজটো এনেকৈ শো কৰিব আপোনালোকে ইন্টাৰনেট বেংকিং থ্ৰুদি কৰিব পাৰিব নাইবা আপোনালোকৰ ইউপিআই তো মই ইউপিআই কৰিম আপোনালোকে যিকোনো এটা এড চুজ কৰিব পাৰে মই প্ৰিফাৰ কৰো কানাড়া বেংক পিজি ফাৰ্স্ট নেক্সট আপোনালোকে এগ্ৰি ক্লিক কৰি প্ৰসিড ফৰ পেমেন্ট ক্লিক কৰিব বন্ধুসকল আপোনালোকক ইয়াতে জনাও যে ডিআৰএন নাম্বাৰটো আহে সেইটো ফটো কৰি ৰাখি দিব নাইবা স্ক্ৰিনশ্বট কৰি কাৰণ সাৰ্ভাৰ প্ৰবলেম থাকিলে পেমেন্ট ফেল হয় আপোনালোকৰ প্ৰবলেম হ'ব পাৰে সো এইটো ফটো কৰি ৰাখিব এনেকৈ এখন কানাড়া বেংকৰ যিটো অপচন খোল খাইব আপোনালোকে তললৈ স্ক্ৰল কৰি টাৰ্ম কন্ডিশন বিলাক একচেপ্ট কৰিব তাৰপিছত কনফাৰ্ম পেড ক্লিক কৰিব এটো লিভ যিটো দেখিছে তাত ক্লিক কৰি দিব এতিয়া আপোনালোকে কাৰ্ড ইউপিআই এটা চাৰিটা অপচন দিয়া আছে চাৰিটাৰ ভিতৰত এটা যিকোনো কৰিব পাৰে সো মই স্ক্যানাৰ পে কৰিম এতিয়া ইয়াত টাইমিং শো কৰিছে 6 মিনিটৰ আন্ডাৰত আপোনালোকে পেমেন্টটো ক্লিয়াৰ কৰিব লাগিব বন্ধুসকল ইমান আছিল পেমেন্টটো কৰিব কৰাৰ পিছত আপোনাৰ একনলেজমেন্টখন আহিব বন্ধুসকল যদিহে ভিডিওটো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰিব বন্ধুসকল আপোনালোকে ভিডিও চাই কিন্তু সাবস্ক্ৰাইব কৰা নাই আৰু কমেন্ট কৰিব যদি কিবা ইয়াত প্ৰবলেম পাইছে তেতিয়াহ'লে কমেন্ট কৰি মোক জনাব তো আজিলৈ ইমান আছিল বাই